মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো ছাৰ 1 নম্বৰৰ কাৰণে নাপালো আধা নম্বৰৰ কাৰণে নাপালো মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে সেইটো শেষ হৈ যাব নালাগে যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নুখুজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো